আজিৰ আমাৰ সভাত উপস্থিত থকা আমাৰ ডিআৰ ডাঙৰীয়া DME সমন্বিতে উপস্থিত থকা আটাইসকল আমাৰ সাংবাদিক বন্ধুসকল, আজি আপোনালোকক এটা বিশেষ কাৰণত আমি মতাই আনিছিলোঁ। সেইটো হ'ল আমাৰ যিটো ইন্দ্ৰধনু, আমাৰ ইমিউনাইজেশ্যন যিটো স্পেচিয়েল প্ৰগ্ৰেম, সেই প্ৰগ্ৰেমটো আগষ্ট মাহৰ 7 তাৰিখৰ পৰা আৰম্ভ হ'ব। 3টা মাহত আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, এই 3টা মাহত আপোনাৰ 6 দিনকৈ আৰম্ভ হ'ব। আৰু সেইকাৰণে আপোনালোকক সবিশেষ জনোৱাৰ কাৰণে আমি আপোনালোকক মতাই আনিছিলোঁ। সেইটো হ'ল ইন্দ্ৰধনুটো হ'ল এটা আমাৰ স্পেচিয়েল প্ৰগ্ৰেম এটা, যিবিলাক বাচ্চা আমাৰ লেফ্ট আউট বা ড্ৰপ আউট হৈছে, আমাৰ ভেকচিন দিয়া হৈছে অলৰেডি, কিন্তু তেওঁলোকৰ কোনোবা এটা বা দুটা ড'জ সিহঁতৰ ৰৈ গ'ল, বা কোনোবা এটা বাচ্চা এটা বিশেষ কাৰণত তেওঁলোকে এইটো মাহতো নল'লে, পিছৰ মাহতো নল'লে, তেওঁলোকে এনেকৈ ৰৈ গ'ল, এইটো লেফ্ট আউট হৈ গ'ল। এইটো এই যিখিনি বাচ্চা আছে, এই বাচ্চাখিনিক আমি ইমিউনাইজ কৰাৰ কাৰণে এটা স্পেচিয়েল প্ৰগ্ৰেম অসম গভৰ্ণমেণ্টে কৰিছে। আৰু সেয়ে আমিও বাক্সা ডিষ্ট্ৰিক্টত আমি 7 তাৰিখৰ পৰা এই ইন্দ্ৰধনুৰ যিটো স্পেচিয়েল প্ৰগ্ৰেম, সেইটো কৰিবলৈ ওলাইছোঁ। এইটো আৰু এই প্ৰগ্ৰেমত আমাৰ 0 to যিটো 5 ইয়াৰ্ছলৈকে এই প্ৰগ্ৰেমটো এই ভেকচিনেশ্যনটো দিয়া হ'ব। এইটো 0 to 5 ইয়াৰ্ছ যিখিনি বাচ্চা আছে, সেই বাচ্চাখিনিক ভেকচিন দিয়া হ'ব। গতিকে এই যিখিনি মাক বাপেকে বা যিখিনি বাচ্চাই ল'ৰা ছোৱালীবিলাকে ভেকচিনটো লোৱা নাই, সেইখিনিক আপোনালোকৰ জৰিয়তে আমি সেই বাচ্চাখিনি যাতে লয়, তাৰ কাৰণে আমি অনুৰোধ কৰিম। এইটো কাৰণ 2-এটা বাচ্চা এনেকৈ যদি ৰৈ যায়, সেই বাচ্চাখিনিৰ পৰাই পিছত আৰু আমাৰ অন্য বাচ্চাৰ ইনফেকশ্যন হ'ব পাৰে। এইটো ধৰক অৰেল পলিঅ' এতিয়া আমাৰ দেশৰ পৰা আমি পলিঅ' মুক্ত দেশ হিচাপে আমি হৈছোঁ। যদিওবা আমাৰ ওচৰৰ দেশ কিছুমানত ধৰক আফগানিস্তান, পাকিস্তান, এইবিলাকত এতিয়াও আমাৰ পলিঅ' হোৱা দেখা যায়। যদি সিপিনৰ পৰা যদি কোনোবা বাচ্চা আহি যায় আৰু আমাৰ ইয়াতে যদি যিবিলাকে পলিঅ' খোৱা নাই, সেই বাচ্চাবিলাক তেতিয়াহ'লে আমাৰ ইনফেক্টেড হ'ব পাৰে, এইটো বা তেওঁলোকৰো পলিঅ' হ'ব পাৰে। আৰু সেই পলিঅ' হোৱা বাচ্চাটোৰ পৰাই আমাৰ আৰু 2-এজন এনেকৈ লেফ্ট আউট বা ড্ৰপ আউট হোৱা বাচ্চাবিলাকৰ আমাৰ পলিঅ' হ'ব পাৰে। এইটো গতিকে এনেকৈ আমি এইটো স্পেচিয়েল প্ৰগ্ৰেম আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া যায়। আমিও আমাৰ বাক্সা ডিষ্ট্ৰিক্টত আমি সকলো বাচ্চাকে আমি ভেকচিন দিয়াৰ কাৰণে আমি মনস্থ কৰিছোঁ। এইটো আৰু তাৰ কাৰণে মই আকৌ এবাৰ আপোনালোকক অনুৰোধ কৰিম, যাতে আপোনালোকে সকলো ৰাইজকে জনায় যে এই ভেকচিনটো ল'লে নানান বেমাৰৰ পৰা তেওঁলোকে মুক্ত হ'ব পাৰে। ধৰক যেনিবা পলিঅ'ৰ পৰা মুক্ত হ'ব পাৰে, তেওঁলোকে হুপিং কাহৰ পৰা মুক্ত হ'ব পাৰে, ডিপথেৰিয়াৰ পৰা মুক্ত হ'ব পাৰে, TBৰ পৰা মুক্ত হ'ব পাৰে, নিমনিয়াৰ পৰা মুক্ত হ'ব পাৰে, বা আমাৰ মিজিলছ, ডায়েৰিয়া, এইবিলাকৰ পৰা মুক্ত হ'ব পাৰে। এই ভেকচিনকেইটা আমাৰ ইয়াতো দিয়া যাব আৰু অসমৰ চব ঠাইতে দিয়া হ'ব, ভাৰতবৰ্ষতো দিয়া হ'ব। এইটো কিন্তু টোটেল হেড কাউণ্টটো এতিয়ালৈ অহা নাই, আমাৰ 2 দিনৰ ভিতৰতে আহিব। এইটো আজিতো 8 তাৰিখ হ'লে, গতিকে অহাকালি আহি যাব। এইটো মই গুড মৰ্ণিং জনাইছোঁ, নমস্কাৰ জনাইছোঁ। আজিৰ এই প্ৰেছ মিটত উপস্থিত হোৱা আমাৰ সন্মানীয় জয়ন্ত ছাৰ, ডিষ্ট্ৰিক্ট মিডিয়া এক্সপাৰ্ট অনাৰেবল প্ৰশান্ত দত্ত ডাঙৰীয়া, আৰু আমাৰ মাজত উপস্থিত হোৱা সাংবাদিক বন্ধুসকল, আজি এই বিশেষ প্ৰগ্ৰামটো এইকাৰণে কৰা হৈছে যে ভাৰত গভৰ্ণমেণ্টৰ স্বাস্থ্য বিভাগৰ আণ্ডাৰত অসম চৰকাৰৰ স্বাস্থ্য বিভাগে অসমৰ 33খন জিলাত মিছন ইণ্টেনচিফাইড মিছন ইন্দ্ৰধনুষ নামৰ প্ৰগ্ৰাম এটাৰ জৰিয়তে আমাৰ বিশেষকৈ বাক্সা জিলাত
যিখিনি ল'ৰা ছোৱালীয়ে আংশিকভাৱে ভেকচিন পাইছে বা একেবাৰে ভেকচিন পোৱা নাই, আংশিকভাৱে পোৱা ভেকচিনখিনিক আমি ড্ৰপ আউট বুলি কওঁ, আৰু একেবাৰে ভেকচিন পোৱাই নাই বাচ্চা, সেইখিনিক আমি কি কওঁ, লেফ্ট আউট বুলি কওঁ। আৰু এই ধৰণে আমি টাৰ্গেট বেনিফিচিয়াৰী কৰিছোঁ কোনখিনি, 0 to 5 years যিখিনি বাচ্চা বা শিশু আছে আৰু প্ৰেগনেণ্ট ওমেনত আমি 2টা ড'জ দিওঁ, TD1 and TD2। উইদিন 3 years যদি প্ৰেগনেণ্ট হয় তেতিয়াহ'লে আমি 2টা ড'জ দিওঁ, আৰু যদি উইদিন 3 yearsৰ ভিতৰত যদি আকৌ প্ৰেগনেণ্ট হয় তেতিয়া আমি বুষ্টাৰ ড'জ দিওঁ। যদি কোনোবা ৰৈ গৈছে তেতিয়াহ'লে আমি প্ৰেগনেণ্ট ওমেনখিনিকো তাৰমানে গৰ্ভৱতী মহিলাখনক আমি সামৰি লৈছোঁ। ঠিক এনেকৈ 0 to 5 years যিখিনি বাচ্চা আছে সেইখিনি আমি 2 ধৰণে কৈছোঁ, 0 to 2 years and 2 to 5 years। তাৰমানে 0 to 2 yearsত আমি কমপ্লিট ইমিউনেশ্যন কৰোঁ, আৰু যিখিনি 2 to 5 yearsত বিশেষকৈ DPT, OPV আৰু মিজিলছ, MR সেইখিনি আমি যিখিনি ৰৈ গৈছে আমি 2 to 5 years সেইখিনি আমি ভেকচিনেশ্যন। সেই কাৰণে আমি কি কৰিছোঁ, আমাৰ ডিষ্ট্ৰিক্টৰ প্ৰত্যেকখন গাঁৱতে আমাৰ 6টা ব্লক আছে, এই 6টা ব্লকৰ আণ্ডাৰত যিকেইটা ছেক্টৰ আছে সেই ছেক্টৰৰ আণ্ডাৰত থকা গাঁওবিলাকত আমি আশাৰ জৰিয়তে হেড কাউণ্ট ছাৰ্ভে কৰাইছোঁ। হেড কাউণ্ট ছাৰ্ভে বৰ্তমান চলি আছে। এই হেড কাউণ্ট ছাৰ্ভেৰ জৰিয়তে আমি আমাৰ টাৰ্গেটখিনি গম পাম, আৰু এই টাৰ্গেটখিনি লাষ্ট পাৰ্ট অফ দ্য জুলাই আমি গোটেইখিনি আমাৰ স্পষ্টভাৱে আমি গম পোৱা হ'ম। আৰু যিখিনি আমাৰ টাৰ্গেট ওলায় সেইখিনি টাৰ্গেট মানে কি, ভেকচিন নিদিয়াকৈ বা যিখিনি ড্ৰপ আউট বা লেফ্ট আউট সেইখিনিক আমি আমাৰ মাইক্ৰ' প্লেনত ভৰাম। মাইক্ৰ' প্লেনত ভৰাই তাৰ UN-ৰ জৰিয়তে ভেকচিন দি পেলাই আমি তাতে আপলোড কৰিম। আপলোড কৰিলে তেতিয়া অট'মেটিকে আমাৰ গভমেণ্টে নতুবা আমাৰ স্বাস্থ্য বিভাগে এই কথাটো গম পাব যে বাক্সা ডিষ্ট্ৰিক্টত কিমান ভেকচিন দিয়া হৈছে। গতিকে আৰু এই ভেকচিন আমি 3টা ৰাউণ্ডত কৰিম। গভমেণ্টে আমাক সিদ্ধান্ত দিছে যে আমি 3টা ৰাউণ্ডত কৰিম। কেনেকৈ, আগষ্টত, ছেপ্টেম্বৰত আৰু অক্টোবৰত। আগষ্টত কেতিয়া কৰিম, 7 আগষ্টৰ পৰা 12 আগষ্টলৈ 6 দিনৰ কাৰণে। আমাৰ যিটো বুধবাৰ আঢ়াই ডে ৰুটিন ইমিউনেশ্যন হয়, তাৰমানে হলিডে আৰু ছানডেত বাহিৰে বাকী 6 দিন আমাৰ ৰুটিন ইমিউনেশ্যন দিনৰ বুধবাৰৰ দিনটো আমি ভেকচিন দিওঁ। তাৰমানে ৱাৰ্কিং ডে 6 days আমি এই 3টা ৰাউণ্ড। ফাৰ্ষ্ট ৰাউণ্ড হ'ব 7 আগষ্টৰ পৰা 12 আগষ্টলৈ, আৰু ছেকেণ্ড ৰাউণ্ড হ'ব 11 ছেপ্টেম্বৰ বা 16 ছেপ্টেম্বৰলৈ, আৰু থাৰ্ড ৰাউণ্ড হ'ব 9 অক্টোবৰৰ পৰা 14 অক্টোবৰ। গতিকে এই 3টা ৰাউণ্ডৰ ভিতৰত আমি যিমানখিনি পাৰোঁ আমি 100% কভাৰ কৰিবলৈ চেষ্টা কৰিম। আৰু এই ক্ষেত্ৰত সেইকাৰণে মই আপোনালোকক এইকাৰণে অনুৰোধ কৰিছোঁ বা আপোনালোকৰ লগত আমি লগ হৈছোঁ আজি, যাতে আপোনালোকে গাঁৱে ভূঞে আমাৰ এই যিটো বাতৰি, এই বাতৰিটো যাতে গ্ৰাছ ৰুট লেভেললৈ গুচি যায়, আৰু সেইখিনিত যাতে আপোনালোকে আমাক যথোপযুক্ত সহায় কৰে, আৰু আমিও যিখিনি পাৰোঁ আপোনালোকক সেইখিনি তথ্য দিবলৈ চেষ্টা কৰিম। আৰু এইকাৰণে আজি এই প্ৰেছ মিটটো আমাৰ ইয়াত লগ হৈছোঁ আমি, যাতে আমাৰ কথাখিনি আৰু আমাৰ বাক্সা ডিষ্ট্ৰিক্টত চলি থকা আমি ইণ্টেনচিফাই মিছন সম্পূৰ্ণভাৱে 100% যাতে কাভাৰ আপ হয়, তাৰ কাৰণে যাতে আমি আগবাঢ়িব পাৰোঁ। আৰু এই হৈছে আজিৰ প্ৰেছ মিটৰ উদ্দেশ্য। सोलोंथाइ बोसोर 2023-24नि थाखाय फरायसाफोरनो गोदानै मुं थिसननाय लानानै फैदों क'क्राझारनि डक्टर सभा ब्रह्म मिउजिक आरो फाइन आर्ट्स कलेजआ। क'क्राझार सहरजों नांजाबनाय हाब्रुबारियाव थानाय बिटिआरनि गंसेल' डक्टर सभा ब्रह्म मिउजिक आरो फाइन आर्ट्स सरकारि कलेजआव दायो फरायसाफोरनि गोदानै मुं थिसननाया अनलाइननि गेजेरजों सोलिगासिनो। फरायसाफोरा क'क्राझार मिउजिक एन्ड फाइन आर्ट्स.in वेबसाइटआव थांनानै मुंखौ थिसननो हागोन। 12 थाखो उद्रिसारनाय फरायसाफोरा बेचेलर अफ फाइन आर्ट्स, बेचेलर अफ मिउजिक आयदानि थाखाय मुं थिसननो हागोन। बे सरकारि कलेजआव मोजां सोलोंथाइजों लोगोसेयैनो हौवासा हिन्जावसाफोरनि थाखाय आलादा आलादायै हस्टेलनि खाबुबो दं। गोसो गोनां फरायसाफोरा क'क्राझारनि डक्टर सभा ब्रह्म मिउजिक आरो फाइन आर्ट्स सरकारि कलेजआव गोदानै मुं थिसननोब्ला नैबे मबाइल नम्बर 9085292451
आरो 9365491257 आव थोंजों सुलाद लानो हागोन।